আলোচনা কৰিবলৈ পানীও এটা স্বচ্ছ মাধ্যম পানীৰ মাজেৰে পোহৰ পাই যাব পাৰে তেনেকুৱা ধৰণৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতুলত পোহৰ আপতিত হ'লে আপতিত পোহৰৰ পূৰ্বৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বোলে গতিকে আমাৰ দাপোনখনে আমাৰ পোহৰ প্ৰতিফলন কৰে পানীও আমাৰ কিছু অংশ পোহৰ প্ৰতিফলন কৰে গ্লাছ এখনে পোহৰ কিছু অংশ প্ৰতিফলন কৰে ইংৰাজীত ক'বলৈ গ'লে the phenomenon of light in which light incident on the interface between two media gets reflected back to the incoming medium incoming medium আগৰ মিডিয়ামটোলৈ ঘূৰি যোৱা পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বুলি কয় উদাহৰণ এটা মই দি দিছো আপোনালোকক এইটো কৈছিলো দাপোনৰ দ্বাৰা পোহৰৰ প্ৰতিফলন ৰিফ্লেকশন বাই প্লেন মিৰৰ এবাৰ আমি সমতল দাপোনত ঘটা প্ৰতিফলন ৰিফ্লেকশন বাই প্লেন মিৰৰ এই কথাটো আলোচনা কৰিবলৈ গৈছো এতিয়া এই তলৰখন হৈছে আমাৰ এখন সমতল দাপোন সাপোজ আমি এখন সমতল দাপোন বুলি কনসিডাৰ কৰিছো এই সমতল দাপোনত এ উৎসৰ পৰা এটা পোহৰ ৰশ্মি আহিছে এটো হ'ল আমাৰ যেটো পোহৰ ৰশ্মি আহে তাক কোৱা হয় আপতিত ৰশ্মি এও হ'ল আমাৰ আপতিত ৰশ্মি ইনসিডেন্ট ৰে নেক্সট এই দাপোনখনত পৰাৰ লগে দাপোনখনে পোহৰটো এই দিশত বি দিশলৈ পঠাই দিলে ও বি দিশলৈ আমাৰ মানে পঠাই দিলে গতিকে ও বি ডাল হ'ল আমাৰ এটা প্ৰতিফলিত ৰশ্মি ৰিফ্লেক্টেড ৰে নেক্সট আমি আপতন বিন্দুত ও হ'ল আপতন বিন্দু এই আপতন বিন্দুত আমি এডাল পয়েন্ট অফ ইনসিডেন্স এই পয়েন্ট অফ ইনসিডেন্স বা আপতন বিন্দুত আমি এডাল লম্ব অঙ্কন কৰিছো এই লম্বডাল হ'ল আমাৰ অভিলম্ব বা নরমাল ওএন হল অভিলম্ব বা নরমাল গতিকে আমি এনেকুৱা ধৰণে আমি পোহৰ দাপোনত
ঘটা প্ৰতিফলনটো আমি চিত্ৰৰ সহায়ত বুজাব পাৰোঁ এতিয়া এই আপতিত ৰশ্মি আৰু অবিলম্বৰ মাজত এটা কোণ গঠন হৈছে আই এংগল আই এইটো কোৱা হয় আপতন কোণ এ এংগল এ অ এন বা এংগল আই হল আপতন কোণ বা এংগল অফ ইনসিডেন্স অন্যহাতে প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব নৰ্মেলৰ মাজতো ৰিফ্লেক্টেড আৰু নৰ্মেলৰ মাজতো এটা কোণ গঠন হৈছে এটো হল বি এংগল বি অ এন বা এংগল আৰ আৰু ইয়াক কোৱা হৈছে প্ৰতিফলন কোণ এংগল অফ ৰিফ্লেকশন গতিকে আমি সমতল দৰ্পণত যেতিয়া পোহৰ ৰশ্মি পৰে তেতিয়া আমাৰ এনে ধৰণে প্ৰতিফলন হোৱা আমি দেখিবলৈ পাওঁ আৰু আমি চিত্ৰৰ সহায়ত এনে ধৰণে আমি বুজাব পাৰোঁ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ প্ৰতিফলনৰ নিয়মৰ বিষয়ে লজ অফ ৰিফ্লেকশন যিকোনো ধৰণৰ প্ৰতিফলনতে ফলন কোণ সমান the angle of incidence is equal to the angle of reflection গতিকে ইয়াত এটো এংগল আই এটো হল আপতন কোণ আছিল এটো এংগল আৰ এটো হল প্ৰতিফলন কোণ আৰু এই দুইটা কোণ সদায় মানে সমান হ'ব সমান মাপৰ হ'ব সমান যুক্ত নেক্সট আমি এবাৰ শিকো প্ৰতিবিম্ব এটা পোহৰ আমি মানে যেতিয়া কোনো এটা বস্তুত পৰে তেতিয়া পোহৰে কি সৃষ্টি কৰে এটা প্ৰতিবিম্বৰ সৃষ্টি কৰিব পাৰে এটা দাপোন এখনে আমি মানে নিজৰ প্ৰতিবিম্বটো দেখি পাওঁ দাপোনত বা পানীৰ ওপৰতো আমি নিজৰ প্ৰতিবিম্বটো দেখি পাওঁ এইবিলাক এতিয়া প্ৰতিবিম্ববিলাকনো আচলতে হয় কি
ইমেজবিলাক হয় কি কোনো লক্ষ্য বস্তুৰ পৰা নিৰ্গত পোহৰ ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত যদি কোনো বিন্দুলৈ অভিসাৰী হয় বা কোনো বিন্দুৰ পৰা আপাতভাৱে অপসাৰী হৈ অহা যেন লাগে তেনে সেই বিন্দুটোক লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব বোলে if the light coming from an object after reflection or refraction converges to a point or appear to diverge from a point then the point is called the image of the object অৰ্থাৎ এতিয়া মই চিত্ৰ এটা দেখাইছো চিত্ৰটো হোৱাত আমি ভালকৈ বুজিব পাৰিম এতিয়া এখন আমাৰ প্লেন মিৰৰ মানে এইটো এ বিন্দুটো হ'ল আমাৰ লক্ষ্য বস্তু আৰু আমাৰ এইফালে আছে আমাৰ চকুটো আমি লক্ষ্য বস্তুটো সিধা সিধাকেও চাব পাৰো নহলে আমি লক্ষ্য বস্তুটো যদি দাপোনত চাওঁ তেতিয়াহলে দাপোনত চালেও আমি মানে লক্ষ্য বস্তুটো দেখিম কিন্তু লক্ষ্য বস্তুটো তেতিয়া ক'ত দেখিম দাপোনত চালে আমি লক্ষ্য বস্তু কোনফালে দেখিম নিশ্চয় ইয়াত দেখিম মানে ইয়াত কি কাৰণ দেখিম কাৰণ পোহৰ ৰশ্মিটো লক্ষ্য বস্তুৰ পৰা অহা পোহৰ ৰশ্মিটো আপতিত হৈ দাপোনত আপতিত হৈ আমাৰ চকুৰ দিশলৈ এনেকৈ গতি কৰিছে আৰু ফলত আমাৰ চকুৱে কি কেনে ধৰণৰ দৃষ্টি পাব আমাৰ চকুৱে কেনেকৈ দৃষ্টি পাব চকুৱে পাব পোহৰ ৰশ্মিটো এইফালৰ পৰা অহা এইফালে লক্ষ্য বস্তুটো ইয়াতে আছে আমি একচুৱেলি লক্ষ্য বস্তু ইয়াত দেখিছো একচুৱেল লক্ষ্য বস্তু আৰু এইটো হ'ল লক্ষ্য বস্তুটোৰ আমাৰ ইমেজটো আমাৰ সেলুনত যেতিয়া আমাৰ চুলিবিলাক কাটে তেতিয়া আমাৰ মানে প্ৰতিবিম্বটো দেখো দাপোনত আমি উলুটাকৈ আমি মানে এই দুখন প্লেন মিৰৰলৈ আমি মানে দুটা প্ৰতিবিম্ব তিনিটা প্ৰতিবিম্ব বহুত অসংখ্য প্ৰতিবিম্ব আমি দেখিবলৈ পাওঁ এইবিলাক হ'ল গোটেইবিলাক আমাৰ প্ৰতিবিম্ব এতিয়া প্ৰতিবিম্ব এতিয়া প্ৰতিবিম্ব প্ৰকাৰ সম্পৰ্কে ক'বলৈ গ'লে প্ৰতিবিম্ব একচুৱেলি দুটা প্ৰকাৰৰ থাকে এটা হ'ল সৎ প্ৰতিবিম্ব ৰিয়েল ইমেজ আৰু এটা হ'ল অসৎ প্ৰতিবিম্ব ভাৰ্চুৱেল ইমেজ এতিয়া সৎ প্ৰতিবিম্ব কেনেকৈ গঠন হয় পোহৰৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ বাবে সৎ প্ৰতিবিম্ব গঠন হয় actual intersection of the reflected or refracted real images are formed actual intersection আমাৰ এই চিত্ৰটোত আমাৰ কিন্তু actual intersection হোৱা নাই পোহৰ ৰশ্মি আমাৰ এইডাল পোহৰ ৰশ্মি লম্ব দিশত আহিছিল আকৌ ইয়াৰ পোহৰ ৰশ্মিডাল লম্ব দিশতে আকৌ ঘূৰি যাব এইটো কথা তোমালোকে ছাত্ৰ-ছাত্ৰীৰ মনত ৰাখিবা পোহৰ ৰশ্মি যেতিয়া লম্বভাৱে দাপোনৰ দিশে এখন পৃষ্ঠত পৰে তেতিয়া লম্বভাৱে যদি পৰে অৰ্থাৎ আপতন কোণ তেতিয়া 0 হ'ব নৰ্মেল আৰু আপতিত ৰশ্মিৰ মাজৰ এংগল 0 গতিকে হেতু ক্ষেত্ৰত আপতন কোণ 0 তেতিয়া প্ৰতিফলন কোণো 0 হ'ব কাৰণ আমাৰ প্ৰতিফলনৰ দ্বিতীয় সূত্ৰ মতে আপতন কোণ ইকুৱেল টু প্ৰতিফলন কোণ মানে গতিকে ইয়াত পোহৰ ৰশ্মি এডাল প্ৰতিফলিত পোহৰ ৰশ্মি এডাল পোহৰৰ প্ৰতিফলিত ৰশ্মি ইহঁতে আপাত কটাকটি কৰিছে মিছা কটাকটি ফলছ কটাকটি কৰিছে গতিকে এইটো ক্ষেত্ৰত এটা অসৎ প্ৰতিবিম্ব সৃষ্টি হৈছে এইটো পোহৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত যদি পোহৰ ৰশ্মি আপাত কটাকটি ফলছ কটাকটি হয় ফলছ ইন্টাৰসেকশন অফ দা ৰিফ্লেক্টেড অৰ ৰিফ্ৰেক্টেড ৰেজ অসৎ প্ৰতিবিম্ব ভাৰ্চুৱেল ইমেজেছ আৰ ফৰ্ম ওকে নেক্সট এতিয়া আমি সমতল দাপোনত গঠিত প্ৰতিবিম্ব এটা চমু আভাস দিব বিচাৰিছো সমতল দাপোনত গঠিত প্ৰতিবিম্ব ফৰ্মেশন অফ প্লেন মিৰৰ ইমেজ ইন এ প্লেন মিৰৰ এতিয়া মই এডাল আপতিত ৰশ্মি দেখাইছো এইবিলাক ডাইৰেকশন বিলাক দিব লাগিব কোনটো দিশত আহিছে পোহৰ ৰশ্মি এতিয়া লক্ষ্য বস্তুৰ পৰা এ দিশত আহিছে ও বি দিশত ই প্ৰতিফলিত হৈছে মানে আৰু এইটো ক্ষেত্ৰত আমাৰ মানে এইটো হ'ল আমাৰ নৰ্মেল ইনসিডেন্স অৰ্থাৎ পোহৰ ৰশ্মি নৰ্মেলৰ দিশতে আহিছে অবিলম্বৰ দিশত আহিছে অৰ্থাৎ আই ইজ ইকুৱেল টু 0 ডিগ্ৰী তেতিয়াহ'লে কি হ'ব এংগল আৰু ইকুৱেল টু 0 ডিগ্ৰী গতিকে মই আমাৰ পোহৰ ৰশ্মি ই লম্বভাৱে অহালে এংগল আপতন কোণ আৰু প্ৰতিফলন কোণ দুইটাই 0 ডিগ্ৰী হয় তেতিয়া প্ৰতিফলিত ৰশ্মিটা কোনটো দিশত গৈছে এই পুনৰ আকৌ আগৰ দিশতে ঘূৰি যাব অহাৰ পোহৰৰ দিশতে ঘূৰি যাব আপতিত পোহৰৰ দিশত এইটো ক্ষেত্ৰত পোহৰ ৰশ্মি প্ৰতিফলিত হৈছে এইটো দিশত হৈছে গতিকে আমি
আমাৰ কেনেকুৱা ধৰণৰ দৃষ্টি পাম আমি পোহৰ ৰশ্মিডাল যেন ই ফালৰ পৰা এ ডেছ বিন্দুৰ পৰা আগবাঢ়ি গৈছে গতিকে এই দুডাল প্ৰতিফলিত ৰশ্মিয়ে কোনটো বিন্দুত কথা ঘটিছে এ ডেছ বিন্দু গতিকে এ ডেছ হ'ল আমাৰ ইমেজ অৰ্থাৎ প্ৰতিবিম্ব কাৰ প্ৰতিবিম্ব এ লক্ষ্য বস্তুৰ প্ৰতিবিম্ব হ'ল এ ডেছ এতিয়া সমতল দৰ্পণে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতিনো কি কি প্ৰকৃতি পালো আমি নেচাৰ কিটা কি পালো আমি নিশ্চয় আমি সমতল দৰ্পণত প্লেন মিৰৰ এখনত দৰ্পণ এখনত আমি নিজৰ প্ৰতিবিম্বটো আমি সদায় চাই থাকো কি দেখো প্ৰতিবিম্বটো সঁচা কথা ঘটি হৈছে নে প্ৰতিবিম্ব সঁচা কথা ঘটি নাই হোৱা গতিকে প্ৰতিবিম্ব সঁচা কথা ঘটি নহয় কাৰণে এই প্ৰতিবিম্বটো আমাৰ অসৎ আৰু অসৎ প্ৰতিবিম্ব আৰু লগতে কি হয় থিয় অসৎ প্ৰতিবিম্ব সদায় থিয় মনত ৰাখিবা অসৎ প্ৰতিবিম্ববিলাক সদায় ওলোটা হয় আনহাতে অসৎ প্ৰতিবিম্ববিলাক সদায় থিয় ভাৰ্চুৱেল এণ্ড ইৰেক্ট সেকেন্ড প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তুৰ আকাৰ সমান সাইজ অফ দা ইমেজ ইজ ইকুৱেল টু দা সাইজ অফ দা অবজেক্ট আমি নিশ্চয় নিজৰ মুখখন চাইছো আমি মানে যেতিয়া দাপোনখনত চাওঁতে আমি কি দেখো নিজৰ নাকটো একচুৱেলি মানে যিমান ডাঙৰ বা মুখখন যিমান ডাঙৰ ইমান ডাঙৰে আমি মানে প্ৰতিবিম্বটো দেখো ইমেজটো দেখো মানে নেক্সট প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব সমান এতিয়া আমি যদি আমাৰ দাপোন মুখখনৰ পৰা দাপোনখন যদি অলপ দূৰলৈ লৈ যাওঁ তেতিয়া কি দেখো প্ৰতিবিম্বটো ইমেজটো কি হ'ব অলপ দূৰলৈ গুচি যাব ওচৰলৈ আহিলে কি হ'ব ওচৰলৈ অহা দেখো অৰ্থাৎ আমাৰ প্ৰতিবিম্বৰ দূৰত্ব মানে এ ডেছৰ পৰা এমলৈ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব এ পৰা এমলৈ দূৰত্ব এই দুইটা দূৰত্ব সমান হ'ব অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান আৰু প্ৰতিবিম্বটো কি পাৰ্শ্বীয়ভাৱে ওলোটা ইমেজ ইজ লেটাৰেলি ইনভাৰ্টেড অৰ্থাৎ তোমালোকে এইটো দাপোনত চাই থাকোতে তোমালোকে নিশ্চয় ভালকৈ বুজি পাবা পাৰ্শ্বীয়ভাৱে ওলোটা লেটাৰেলি ইনভাৰ্টেড কথাটো কি বুজাইছে এতিয়া তোমালোকে দাপোনখনৰ সন্মুখত থিয় হৈ ল'বা দাপোনখনৰ সন্মুখত থিয় হৈ তোমালোকে সোঁ হাতখন লৰাবা সোঁ হাতখন তোমাৰ মানে সোঁ দিশত থকা সোঁ হাতখন লৰালে মানে তোমাৰ প্ৰতিবিম্বটোৱে দেখিবা প্ৰতিবিম্বটোৱে যিহেতু ওলোটাকে ঘূৰি আছে তোমাৰ ফালে ঘূৰি আছে প্ৰতিবিম্বটো বাওঁ দিশত হাতখন লৰা দেখিবা বা তুমি যদি বাওঁ হাতখন লৰা তোমাৰ তেতিয়া প্ৰতিবিম্বটোৰ সোঁ দিশত হাতখন লৰা দেখিবা গতিকে এই ধৰণৰ কেছটো কোৱা হয় আমাৰ পাৰ্শ্বীয়ভাৱে ওলোটা লেটাৰেলি ইনভাৰ্টেড গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কি শিকিলো আজি আমি শিকিলো প্ৰথমে শিকিলো আমি পোহৰৰ প্ৰতিফলন মানে কি পোহৰ প্ৰতিফলন মানে হৈছে পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিত আপতিত হলে আপতিত পোহৰ পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বোলে আমি ডেইলি লাইফত এনেকুৱা ধৰণৰ ঘটনা আমি বহুত দেখি থাকো হয়নে আমি সমতল দৰ্পণত গঠিত প্ৰতিবিম্বৰ বিষয়ে শিকিলো সমতল দৰ্পণত গঠিত প্ৰতিবিম্বৰ বিষয়ে শিকিলো প্ৰতিবিম্ব সৎ অসৎ এইবিলাকৰ বিষয়ে শিকিলো পোহৰৰ প্ৰতিফলনৰ নিয়মবিলাকৰ বিষয়ে শিকিলো হয়নে গতিকে আজিলৈ ইমানতে থাকক আমি আজিলৈ সামৰিছো ধন্যবাদ।